নট গ'ল বম হয়নে গোটেই মাহটো বুজাই দিছোঁ কিন্তু এতিয়া দাদাহঁতে কৈ আছে এই চোন ভয়হে কৈ আছে মই ভালকৈ কথা ক'ব নোৱাৰা হ'লোঁ চাওকচোন তা মোহন হৈ ক'ব লাগিব গোটেই পেটটো ফালি দিলে ন এনেকৈ কথা ক'লে মানুহৰ চিঞৰে নালাগে বেঙেনা দিছো যে আচ্ছা মাঘৰ বিহু উৰুকাৰ দিনাখন মানুহক বেঙেনা দিবলৈ আহিছে বেঙেনা দিবলৈ আহিছে মানুহে মোক মায়ে কৈছে দেউতাই কৈছে কিনা হাঁহৰ বোলে ঠোঁটলৈকে মঙহ মোক মায়ে কৈছে দেউতাই কৈছে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ উৰুকাৰ দিনাখন ৰাতি হাঁহটো খালোঁ পিছদিনাখন ঠোঁটটো খাই দিলোঁ চুবাই গিলি দিলোঁ তাৰপিছত দেউতাক সোধোতে কৈছে বোলে এনেই এইটো মানুহে এনে কোৱাহে কয় কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ঠোঁটত মঙহ নাথাকে এতিয়া চা মই গোটেই ঠোঁটডাল চুবাই গিলিলোঁ এতিয়া পেট চলি আছে জানেনে আমাৰ মইনা কলিতে পঠাই দিব নালাগিছিল নহয় এইজনী বহুত কম জুচ বোৱাই মই কেকে চা কিমান চালাক নিমিলিছে যিমান অন্তৰখন যিমান মানে মানুহজনী যিমান চাব অন্তৰখনো চাব মানে পেটটো যিমান বগা অন্তৰখন যিমান বগা পেটটো সিমান কিচকিচা মিঠা বনিয়া মানে মনবিয়া পেটটো যিমান বগা সিমান ক'লা নহয় ইমান বগা মানুহৰ পেট সেইটো কাৰণে মই তেতিয়া বনাইছিলোঁ আমাৰ অসমীয়া কিয় নোৱাৰিম হয়নে নহয় একে সুৰ হ'ব পাৰে আমি ভাল পাব লাগিব তেতিয়া মই গাইছিলোঁ মামা হাতা মামা ইয়া মামা আটা মামা নগেনে জীৱনে পবিনে কুট তোমাকে নাপালে জীৱনটো ফুট তাৰপিছত কৈছোঁ মামা পুতুল মামা ইয়া মামা বিপিন মামা নগেনে জীৱনে পবিনে কুট তোমাকে নাপালে জীৱনটো ফুট 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 হেৰিয়াৰ কাৰণে মানে হাত চাব